ৱেলকাম মাই ইউটিউব চেনেল। আজি আমাৰ নামঘৰত ন খোৱা আছে, আমি ন খাবলৈ যাবলৈ ওলাইছোঁ। তাতে খোজকাঢ়ি আহিছিলোঁ, ইমান ৰ'দ দিছে, সেইকাৰণে চাহত অলপ ৰখি আছোঁ। তাৰপৰা লাহে লাহে গৈ আছোঁ, দেখুৱাই আছোঁ। ব'লকচোন তেতিয়াহ'লে আমাৰ নামঘৰটো আজি আপোনালোককো দেখুৱাওঁ। আমাৰ নামঘৰলৈ যোৱা ৰাস্তাটো বহুত বেয়া হৈ গৈছে, কাৰণ এইবোৰ ডাম্পাৰবোৰ বেছিকৈ চলিবলৈ লৈছে। কাৰণ আমি এতিয়া ৰাস্তাত গৈ থাকোঁতেও যদি গাড়ী এখন পোৱা যায়, কিন্তু আমাৰ মানে এনেকুৱা অৱস্থা বেয়া হৈ যায়, ধূলিৰে পোত খাই যাওঁ। এয়া গাড়ীখন আহিছেই নহয়, অৱস্থা বেয়া হৈ গৈছে। অলপ পিছত আমি এয়া নামঘৰ পামগৈ, দেখুৱাই আছোঁ। আমাৰ প্ৰায় ঘৰটো নামঘৰৰ ওচৰলৈকে আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হৈ যায়। আমি খোজেৰে আহিছোঁ, আমি পালোহিয়ে। ভৰি হাত ধুই লওঁ। হরিভক্ত এক জাতি নাই ভেদাভে উচ্চ জাতি নিচ জাতি নাহি কে প্রভে ধনয়ন্ত বিদায়ন্তর নাই আগমা গুরু ধর্ম জানা বান্ধৈ সকলো ক্ষমা রাখিব লাগিব গুৰুজনাৰ মান আমি চাহ বনাবলৈ আৰম্ভ কৰোঁ, ভকতসকলক দিব লাগিব। হরিভক্ত এক জাতি নাই ভেদাভে উচ্চ জাতি নিচ জাতি নাহি কে প্রভে ধনয়ন্ত বিদায়ন্তর নাই আগমা গুরু ধর্ম জানা বান্ধৈ সকলো ক্ষমা আগলৈ যাওঁ নেকি? আৰু ৰাইজসকলক চাহ পানীও দি হৈ গ'ল, আৰু ভকতেও মাহ চাউলৰ কাৰণে যা যোগাৰ কৰি হৈ গ'ল। এতিয়া সকলোৱে নামত বহিবলৈ যা যোগাৰ কৰিছে। আহকচোন এবাৰ নাম ভগৱান ওলাব এতিয়া। মৰণে হৈ শৰণে পংকজ মধু
পালক রাধে মা বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' আহিলে পুনৰ লগ পাম। তাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। রাধে মাই যমুনার বালিতে কলসি পেলা